Hello guys, welcome to my channel BORAH VLOG. Itia bajise 10:30 bajise itia asu horuputhar yapa ulam itia dibrugarh mo dada thake to dada usle jao ine okon furibole jao aru okman bahut din joa nai mo tate graduate hoy so tate graduate holo tate mane bahut সময় কটালো কিন্তু বহুত দিন যোৱা নাছিলো আকৌ এতিয়া ডিব্ৰুগড় যাওঁ বাইক লৈ যাম আৰু মাজতে কেইটামান বস্তু কিনিবলৈ আছে সেইকেইটা বস্তু দেখাম কি বস্তু কিনিম আৰু এতিয়া জাৰ্নিটো ষ্টাৰ্ট কৰোঁ বেছি লম্বা নকৰি সো আহক বাই 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 কিটো এতিয়া ৰকিয়ে ফুল তেল খাই ল'লে এইখনক ৰকি বুলি মাতো ফুল তেল খাই ল'লে এইটো পৰপথাৰ বিয়চি Indian oil. Next stop is Golaghat. So let's go. এতিয়া গোলাঘাটত আছোঁ এতিয়া গোলাঘাটত অকণমান ৰ'লোঁ আপোনাৰ ডিঙিটো অকণমান খচখচাই আছিলে আৰু চৰ্দি লাগি আছে সেইকাৰণে নেমকল এটা লৈ ল'লোঁ নেমকলটো লৈ পিনে খালোঁ এতিয়া খাই পৈ এতিয়া যোৰহাটলৈ ৰাওনা হওঁ যোৰহাটত বস্তু এটা কিনিম বুলি ভাবিছোঁ যদি হয় আৰু মিলে তেতিয়া কিনিম আৰু চ' এতিয়া ষ্টাৰ্ট যোৰহাট পালোহি যোৰহাটত যেনেকৈ দেখিলে কফি চফি খালোঁ আৰু বাট ইয়াত যোনটো বস্তু আপোনালোকক দেখাম বুলি কৈছিলোঁ দেখাম মানে কি ল'ব ভাবিছিলোঁ যে ল'ম যোৰহাটত কিন্তু যোনখন দোকানৰ পৰা ল'ম বুলি ভাবিছিলোঁ সেইখন দোকানখন অকণ বন্ধ আছে আৰু একচুৱেলি আৰু অকণ ভিতৰলৈ যাব লাগিব বেলেগ ক'ৰবাত ল'বলৈ চ' বস্তুটো হ'ল যে যেনেকৈ হেলমেটত লগাই আপোনাৰ মোবাইলটো তাৰ ষ্টেণ্ড এটা সেইটো বস্তু ল'ম বুলি ভাবিছোঁ কিন্তু যিহেতু দোকানো বন্ধ আৰু বেছি ভিতৰ পিনে যাব লাগিব সেইকাৰণে এতিয়া নল'লোঁ ডিব্ৰুগড়তে ল'ম চ' এতিয়া অকণমান কম্প্ৰমাইজ কৰিব হাতে ধৰি পিনে অকণমান দেখাম আৰু যিমান ৰাস্তাত যিমান ষ্টপেজ হয় বা যি খাওঁ মানে যি কৰোঁ চব দেখাই যাম চ' অকণমান কাৰণে কম্প্ৰমাইজ কৰক আৰু নেক্সট ভিডিঅ'ত ভালকৈ আৰু হ'ব এইটুকুৰা জেগা আপোনালোকক পৰিচয় কৰাবলৈ কোনো দৰকাৰ নাই এখন কি সাপো চবে জানে শিলৰ সাপো আমাৰ বিখ্যাত এইপিনে পূৰা যেনেকৈ এবাৰ ভিডিঅ'ত দেখাইছিলে মানে পপুলাৰ হৈছে ৰিচেণ্টলি ভিডিঅ' এইবিলাক ছাইডৰ এইবিলাক হেৰি হৈ গৈছে বেয়া হৈ গৈছে বোলে ছাইডৰ যোনবিলাক আকৃতিবিলাক বনোৱা আছে হেৰি অঁকা মানে আপোনাৰ যোনটো স্ট্ৰাকচাৰ হয় সেইটো শিলত হেৰি কৰিছিলে সেইখিনি বেয়া হৈ গৈছে বোলে তাকে এতিয়া শিলৰ সাপো পালোহি আপোনাৰ শিৱসাগৰ এতিয়া ইয়াৰ পিছত আকৌ শিৱসাগৰ আপোনাৰ এই যোনটো বাইপাছ সেইখিনি ৰখিম এই জেগাটুকাত মোৰ মাইকটো বেয়া হৈ গৈছিলে সেইকাৰণে মই ভইচ অভাৰ কৰিছোঁ এই জেগাটুকা আপোনালোকৰ শিৱসাগৰ যাব পৰা তিনিআলিটুকা য'ত ৰংঘৰ ওলাবলৈ এতিয়া ৰখিছোঁ ৰঙালাও বজাৰ আমাৰ মৰাণ পাৰ হৈ আপোনাৰ ডিব্ৰুগড় নোপোৱা আগতে আপুনি এইটুকা জেগাটুকা পাব বাওঁ চাইডে দেখিব এইটো মোৰ ৰঙালাও বজাৰ বুলি কয় একচুৱেলি ইয়াত ৰখাৰ এটা উদ্দেশ্য আছে এইটো এইখিনি এইটুকা ৰখাৰ উদ্দেশ্যটো হ'ল যে ইয়াত আপোনাৰ ৰঙালাওটো পাবই লগতে বহুত ফ্ৰেছ মাছ পাব আকৌ বেলেগ বিভিন্ন আইটেম মানে সেইবিলাক পাব আৰু কেঁকুৰা চেকুৰা পায় যদি কেঁকুৰা খাই ভাল পায় দেন ডেফিনেটলি ইয়াত আপোনালোকে কেঁকুৰাও পাব আৰু কি পায় বাৰু দেখাই যাওঁ মই অকণ ৰখালোঁ অকণ 10 মিনিটৰ কাৰণে ৰখাইছোঁ তাৰপিছত অকণ ময়ো ফ্ৰেছ হওঁ গাড়ীখনো অকণ ৰেষ্ট লওক আপোনালোককো দেখাই দিছোঁ চ' আহক কুচিয়া গোটা কেজি 700 গোটা নিলে আচ্ছা এনেই কটোৱাই হেৰি কৰিলে 800 এইটো 500 এতিয়াতো নাখাওঁ বাৰু তেওঁ চাই লৈছোঁ এনেকুৱা ৰলেও বহুত ধুনীয়া আপোনালোকৰ ভিউ বহুত ধুনীয়া
ফ্ৰেছ চব্জিবিলাক পাব আপোনালোকে অকল ইয়াত ৰঙালাও বুলি নহয় ফ্ৰেছ চব্জি বেলেগ বেলেগ মাছ লোকেল মাছ যদি ডিব্ৰুগড় ৰাস্তাত গৈছে তেন ডেফিনেটলি ইয়াত ৰখি পিনি অকণমান চাই যাব এয়া কেঁকুৰা যেনেকৈ কৈছিলোঁ খাব নোৱাৰোঁ বেলেগ এদিন লৈ যাম ঘৰলৈ কেঁকুৰা লেটা পলো এটা পলু দেখিলে কেঁকুৰাটো পাব আপুনি প্ৰায় কমন ইয়াত আৰু ফ্ৰেছ চব্জি আৰু বেট যোনটো বস্তু প্ৰায় মানে চিনি পায় বেট খাব পাৰে এনেকৈ বেটটো আছে এই হ'ল সৰুকৈ বজাৰখন দেখিবলৈ সৰু কিন্তু বহুত বিভিন্ন বস্তু পাব আৰু ফ্ৰেছ পাব লোকেল বস্তু আপোনালোকে যদি ডিব্ৰুগড় যায় বা ডিব্ৰুগড়ৰ পৰা এইপিনৰ পৰা যায় তো ডেফিনেটলি ইয়াত ৰখি নি আপোনালোকে বস্তু ল'ব পাৰিব ৰঙালাও বজাৰ নামটো অদ্ভুত কিন্তু ভাল লাগে বস্তু তো এতিয়া ডিব্ৰুগড় নেক্সট ষ্টপ So hello guys, এইটো ভিডিঅ'ৰ আজি এণ্ডিং টুৰটো এণ্ড হ'ল আজি পালোহি 5টা মানত বহুত দেৰিকৈ পালোহি যদি বহুত ভাগৰো লাগি আহিলে তাৰপিছত আকৌ দাদাক মানে লগ কৰিবলৈ গ'লোঁ লগ কৰি পিনি তাৰপৰা তাৰ লগত অকণমান ৰ'লোঁ চাহ তাহ খালোঁ তাৰপিছত আকৌ আহিলোঁ এতিয়া গা চা ধুই মেলি চৰ্দি পূৰা লাগি আছে এতিয়াও মানে ভালকৈ মাত ফুটা নাই তাকে এতিয়া অকণমান খাবলৈ ওলাই যাওঁ গৈ আকৌ আহি পিনি দৰৱ চব খাম আৰু তাকে আজি এতিয়া এডিটটো কৰিম এডিট কৰি পিনি কাইলৈ আপলোড কৰিম আৰু কাইলৈ বেলেগ জেগাও যোৱা কথা আছে তো কাইলৈও বেলেগ এটা ব্লগ দিম তো ডিব্ৰুগড় ব্লগটো কণ্টিনিউ হৈ থাকিব যেতিয়ালৈকে ইয়াৰ পৰা নাযাওঁ তো তেতিয়ালৈকে ষ্টে টিউন ষ্টে হেল্ডি ষ্টে বাই বাই